প্ৰজন্মৰ চিন্তা অনুষ্ঠানত সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে সাগৰিকা ভৰালী। সাগৰিকা ভৰালী মৰিগাঁও জিলাৰ এগৰাকী মেধাৱী ছাত্ৰী। তাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক সম্পন্ন কৰিছে। আজি তাইৰ সৈতে আমি সংগীত জগতৰ বিষয়ে কথা পাতিম, কাৰণ তাই বহু বছৰৰ পৰা সংগীত জগতৰ লগত জড়িত। সাগৰিকা ভৰালী, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানত তোমাক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। নমস্কাৰ, পোনপ্ৰথমে তোমাক ধন্যবাদ জনাইছোঁ আৰু লগতে ৰেজুনৰ লগত জড়িত সকলো কৰ্মকৰ্তাকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আমি তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম, বিশেষকৈ তুমি মৰিগাঁও জিলাৰ পৰা সংগীত জগতৰ লগত জড়িত হৈছা। গতিকে যেতিয়া সংগীতৰ যাত্ৰা তুমি আৰম্ভ কৰিছিলা, তেতিয়া তোমাৰ ঘৰৰ মানুহৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছিলা বা অঞ্চলৰ লোকসকলে তোমাক কেনেধৰণে সহযোগিতা আগবঢ়াইছিল, সেই বিষয়ে অলপ বিস্তাৰিত আমাক জনাব লাগে। হয়, তুমি সুধিছা যে মই সংগীতৰ লগত কেনেদৰে মানে জড়িত হৈ পৰিছিলোঁ। আচলতে মোৰ ঘৰত অতি সৰুৰে পৰা এটা সংগীতৰ পৰিৱেশ আছিলে, যিহেতু মোৰ মা সংগীতৰ লগত জড়িত আছিল আৰু হয়তো মাৰ ফালৰ পৰাই মোৰ এই সংগীতৰ প্ৰতি আগ্ৰহটো মাৰ ফালৰ পৰাই আহিছিলে। আৰু গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰ হৈছিল, সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মই অংশগ্ৰহণ কৰিছিলোঁ, বিভিন্ন গীত গাবলৈ চেষ্টা কৰিছিলোঁ। আৰু গতিকে সংগীতৰ প্ৰতি আগ্ৰহ অহাৰ কাৰণটো মই মোৰ পৰিয়ালৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোকে ক'ব বিচাৰোঁ। আৰু মোৰ বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকেও যথেষ্ট মোক এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিছে আৰু মোৰ গাঁৱৰ যিসকল দাদা বা সকলোৱে সহায় কৰিছে। গতিকে তেওঁলোকৰ বাবে আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। সাধাৰণতে আনুষ্ঠানিকভাৱে বিভিন্ন বিভাগত মানুহে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। তো তুমি যেতিয়া সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলা, তেতিয়া তোমাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল নে, বা কেনেকুৱা ধৰণে তুমি আগবাঢ়িছিলা? মই আনুষ্ঠানিক শিক্ষা আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ সুৰদেউল মহাবিদ্যালয়, আৰু সেই সুৰদেউল মহাবিদ্যালয়ত মই 5 বছৰ শাস্ত্ৰীয় সংগীতৰ যি বিশাৰদ মই কমপ্লিট কৰিলোঁ। আৰু মই বিশাৰদত প্ৰথম নামভৰ্তি কৰিছিলোঁ, মই শাস্ত্ৰীয় সংগীতত প্ৰথম নামভৰ্তি কৰিছিলোঁ মই ক্লাছ 6ত, আৰু ক্লাছ 9লৈ মোৰ সম্পূৰ্ণ এই 5 বছৰীয়া শাস্ত্ৰীয় সংগীতৰ যাত্ৰাটো সমাপ্ত কৰিলোঁ ক্লাছ 9ত। মানে তোমাৰ যিখিনি সময়ছোৱা আছিলে, যিখিনি সময় তুমি সংগীতৰ প্ৰশিক্ষণ লৈছিলা, সেই সময়ত তোমাক বিশেষকৈ তোমাৰ আত্মীয় স্বজনৰ উপৰিও কোন কোন লোকসকলে বেছিকৈ সহযোগিতা কৰিছিল? প্ৰথমতে কৈছোঁৱেই যে মই তোমাক বহুত সৰুৰে পৰা মই বিভিন্ন গীতবোৰ গাবলৈ চেষ্টা কৰিছিলোঁ। বিভিন্ন অনুষ্ঠানত মই যেতিয়া গান গাবলৈ যাওঁ, মোৰ ভয়টো কিন্তু লগা নাছিলে, সৰুৰ পৰা ইমান ভয়টো নাছিলে। গতিকে সেইটোৱে সাহ হয়তো মই পাইছিলোঁ, এনেকৈ যে মই আগবাঢ়ি কেতিয়াবা এটা সপোন পুহি ৰাখিছিলোঁ মনত সৰুৰে পৰা, যে এদিন মই যেতিয়া বেলেগ দেখোঁ, কণ্ঠশিল্পীসকলক যেতিয়া দেখোঁ, তেওঁলোকৰ প্ৰতি মই বহুত আকৰ্ষিত হওঁ। তেওঁলোকে কেনেধৰণে গীত পৰিৱেশন কৰে, কেনে পৰিস্থিতিত কেনেবোৰ গীত গায়, সেইবোৰ মই মানে প্ৰায় অনুকৰণ কৰিছিলোঁ তেওঁলোকক। আৰু তেওঁলোকৰ পৰাও মই আমাৰ অসমৰ যিসকল কণ্ঠশিল্পী আছে, তেওঁলোকৰ পৰা যথেষ্টখিনি অনুপ্ৰেৰণা পাইছোঁ। আৰু এনেদৰে মই সাংগীতিক যাত্ৰাটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ, আৰু ভৱিষ্যতলৈও এইদৰে সাংগীতিক যাত্ৰাটো অব্যাহত থাকিব বুলি নিজৰ ওপৰত এটা বিশ্বাস আছে। এটা কথা আমি তোমাৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম, বিশেষকৈ বৰ্তমান সময়ত যিমানখিনি সংগীত ৰচনা কৰা হৈ আছে বা সংগীতৰ ওপৰত শিল্পীসকলে কণ্ঠদান কৰি আছে, সেই সংগীতৰ ক'ৰবাত নহয় ক'ৰবাত যিমানখিনি অৰ্থপূৰ্ণ এটা বিষয় থাকিব লাগিছে, সামাজিক জীৱন বা মানুহৰ মানৱীয়তা, সেইবোৰ যেনেকৈ উপস্থাপন কৰিব লাগিছিল, কেতিয়াবা এনেকুৱা অনুভৱ হয় যে সেই সংগীতবোৰে সেই অৰ্থবোৰক প্ৰতিফলিত কৰিব পৰা নাই। যেনেকৈ এটা সময়ত অসমৰ যিসকল জ্যেষ্ঠ শিল্পী আছিলে, ডক্টৰ ভূপেন হাজৰিকা, তেওঁলোকেও মানুহে মানুহৰ বাবে এই ধৰণৰ সংগীত পৰিৱেশন কৰিছিলে, যাৰ জৰিয়তে মানুহে মানৱতাৰ সন্ধান পাইছিলে। কিন্তু আজিকালি যিমানবোৰ সংগীত নতুনকৈ সৃষ্টি কৰা হৈ আছে, সেইবোৰৰ ক'ৰবাত নহয় ক'ৰবাত অৰ্থবোৰ খুব কম দেখিবলৈ পোৱা যায়, তেনেকুৱা গভীৰ মৰ্ম উপলব্ধি কৰিব পৰা নাযায়। এই বিষয়বোৰক তুমি কেনেধৰণে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিবা? হয়, আচলতে আমাৰ সংগীত কি হয়, শব্দ, সুৰ, আৱেগ আৰু অনুভূতিৰ এটা মিশ্ৰণ হয়। আৰু আমাৰ পুৰণি যিবোৰ গীত, আৰু বৰ্তমান সকলো গীতৰ কথা কোৱা নাই, কিছুমান এনে গীত আছে সেই পুৰণি যিটো মাদকতা, সেই মাদকতাটো পোৱা নাযায়। শব্দৰ ক্ষেত্ৰতে কোনো ধৰণৰ সংগতি নাথাকে বা কোনো ধৰণৰ অৰ্থ নাথাকে। সংগীতটো আমি তেতিয়াহে উপলব্ধি কৰিব পাৰোঁ যেতিয়া তাৰ এটা অৰ্থ থাকে বা মাদকতা এটা পোৱা যায়।
কিন্তু আজিকালি কিছুমান গীত আছে যাৰ শব্দৰ কোনো অসংগতি নাথাকে গতিকে মানুহ যেতিয়া এটা নতুন গানৰ সৃষ্টি কৰিবলৈ বিচাৰে কোনোবাই গতিকে এই ক্ষেত্ৰত সকলোৱে মন দিয়াটো উচিত যে গানটোৰ এটা অৰ্থ থাকক আৰু ইয়াৰ মাদকতা হওক যিদৰে আমাৰ পুৰণি গীতবোৰ চিৰসেউজীয়া যিবোৰ আজিলৈকে আমাৰ সকলোৰে হৃদয়স্পৰ্শী হৈ আছে প্ৰত্যেকটো গীতেই মই ভাবোঁ যে আজি নতুনকৈ যিবোৰ গান সৃষ্টি হৈছে সেই গানবোৰকতো সেই পুৰণা যি মাদকতা সেই সুবাস যাতে পায় প্ৰত্যেকটো গীততে আৰু বিশেষকৈ যিখিনি সময় তুমি সংগীত চৰ্চা কৰিছিলা বা আজিও তুমি ধাৰাবাহিকভাৱে সংগীত চৰ্চা কৰি আছা কিন্তু যেতিয়া তুমি মঞ্চত সংগীত পৰিৱেশন কৰা তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ উপলব্ধি তুমি পাইছা বা জনসাধাৰণে কেনেধৰণে আঁকোৱালি লৈছে এই অভিজ্ঞতাবোৰ যদি আমাক জনোৱা প্ৰথমে এটা কথা কৈছোঁ প্ৰথম অৱস্থাত যেতিয়া মই সৰু আছিলোঁ যেতিয়া প্ৰথমে নতুনকৈ ষ্টেজত প্ৰগ্ৰেমবোৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ সেইটো সময়ত মোৰ এটা ভয় আছিল বাৰু কাৰণ বহুত মানুহ দেখা পাওঁ বহুত মানুহ থাকে বিভিন্ন ধৰণৰ মানুহ তাৰপাছত তেনেকৈ যেতিয়া মই বহুত কেইখন মঞ্চত প্ৰগ্ৰেম কৰিলোঁ তাৰপাছত এতিয়া মোৰ ক্ৰমান্বয়ে মোৰ ভয়টো একেবাৰে নাইকিয়া হৈ গ'ল মই এতিয়া যিমান মানুহ দেখোঁ সিমান বেছি উৎসাহ পাওঁ মনত আৰু সেইটো সময়ত যেতিয়া মই আপোনাৰ ষ্টেজত প্ৰগ্ৰেম কৰি থাকোঁ সেইটো সময়ত মই সকলো কথাই পাহৰি থাকোঁ মোৰ আগতে কি হৈছিলে ইয়াৰ আগমুহূৰ্তত মই কি কৰিছিলোঁ সেই মুহূৰ্তত মই খালি কেৱল সেই মানুহখিনিৰ লগত মিলি থাকিবলৈ চেষ্টা কৰোঁ তেওঁলোকক কেনেধৰণে আকৰ্ষণ কৰি ৰখাব পাৰোঁ এইখিনি কথা মোৰ মনত চলি থাকে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ বিভিন্ন দৰ্শক থকা যায় আচলতে এখন প্ৰগ্ৰেমত গতিকে প্ৰত্যেকজন দৰ্শকক কেনেদৰে তেওঁলোকে বিচৰা গীত কোন দৰ্শকে কেনেকুৱা গীত বিচাৰে তেনেদৰে গাবলৈ চেষ্টা কৰোঁ আৰু সকলোৰে লগত মিলি এটা অনুষ্ঠান যেতিয়া কৰিব পাৰোঁ তেতিয়া নিজৰো বহুত বেছি ভাল লাগে আৰু যেন ভাগৰ কেতিয়াও অনুভৱ নহয় যেতিয়া এখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰোঁ কেতিয়াও ভাগৰ অনুভৱ নহয় গতিকে মোৰ বাবে এইটো এটা মানে বহুত ভাল লগা এটা অনুভৱ যিটো সময়ত মই জীৱনৰ যেন সকলো দুখ পাহৰি যাওঁ বিভিন্নজনে বিভিন্ন বিভাগত সংগীত জগতত কাম কৰি আছে ৰাভা সংগীত কিছুমানে জ্যোতি সংগীত এনেকুৱা ভিন ভিন সংগীত তেওঁলোকে পৰিৱেশন কৰে শিল্পীসকলে তো তুমি কোন বিভাগত বেছিকৈ কাম কৰি আছা বা সংগীতৰ কোনখিনি বিভাগ বেছিকৈ তুমি বাছি লৈছা হয় আমাৰ যিসকল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা বা আমাৰ ভূপেন হাজৰিকাদেৱ তেওঁলোকৰ সকলোবিলাক গীতেই মই গাবলৈ প্ৰয়াস কৰোঁ আৰু যিহেতু তেওঁলোক আমাৰ সদায় আমাৰ হৃদয়ত থাকে আৰু তেওঁলোকৰ গীতবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমি সদায় চৰ্চা কৰি যোৱা উচিত তেওঁলোকৰ এই চিৰসেউজীয়া গীতবোৰ আৰু তাৰ উপৰিও যিহেতু আমি বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হয় বা পূজাত গতিকে বিভিন্ন ধৰণৰ বিহু হওক বা পূজাত কেনেধৰণৰ গীত পৰিৱেশন কৰিব লাগে এই গীতসমূহৰো প্ৰায় চৰ্চা চলি থাকে যিহেতু তেনেধৰণৰ অনুষ্ঠানবিলাকে কৰা যায় আৰু তাৰ লগতে আমাৰ মহান শিল্পীসকলৰ অনুষ্ঠানবিলাকতো জড়িত থাকোঁ তেওঁলোকৰ গীত গাই সদায় বহুত বেছি ভাল পাওঁ আৰু সেইবোৰ গীতৰ কথাটো ক'বই নালাগে সেয়া সকলোৱে জানে সেইবোৰ হৃদয়স্পৰ্শী গীত সদায় চিৰসেউজ গীত আমাৰ মাজত সদায় জীয়াই থাকিব আজি যেহেতু তোমাক আমি ষ্টুডিঅ'ত পাইছোঁ গতিকে নিশ্চয় তোমাৰ পৰা আমি গীত শুনিবলৈ চেষ্টা কৰিম গতিকে আমাৰ দৰ্শকসকলক কোনটো গীত তুমি শুনাব বিচাৰিবা হয় জুবিন দাৰ এটি গীত মোৰ খুবেই প্ৰিয় বিহু গীত যিটো প্ৰত্যেকখন মঞ্চতে মই গাবলৈ প্ৰয়াস কৰোঁ আৰু সকলোৱে বহুত বেছি ভাল পায় অলপমান গাইছোঁ নাহৰ পাতৰা ৰহতে ওই চিলিকে মোর জনই খাইলা তোরে মুখনি পদুম তগর ফুলিলে ওই ফুলিলে মোর হেৱালি মৰমৰ কপে বুকুখনি ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহা গরে খবর ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহা গরে খবর বুকুতে বাজিছে ধুলরে সাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ
বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ ঐ নাহৰ ফুলৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ ৰাণীলি তই বহা গৰে খবৰ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সাগৰিকা। আৰু এনেকুৱা ধৰণে সংগীতৰ জৰিয়তে বিভিন্ন ধৰণৰ লোকসকলক মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা হয়, লোকসকলক বিভিন্ন চিন্তাৰ খোৰাক দিবলৈ চেষ্টা কৰা হয়। গতিকে আমি আৰু বিস্তাৰিত কথা পাতিম। সাগৰিকা, আজি তোমাৰ পৰা আমি আৰু জানিবলৈ চেষ্টা কৰিম, বিশেষকৈ অসমত সংগীত চৰ্চা অব্যাহত আছে। নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলে অসমীয়া সংগীতত কণ্ঠদান কৰিবলৈ তেওঁলোকে প্ৰয়াস চলাই গৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত দেখিবলৈ পোৱা যায় যে হিন্দী যিখিনি সংগীত আছে বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি সংগীত পৰিৱেশন কৰা হয়, সেই তুলনাত কিন্তু অসমৰ সংগীতখিনি লোকসকলে যথেষ্ট কম গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়, বা অসমৰ যুৱক যুৱতীসকলে যেনেধৰণে হিন্দী ৰেপ ছং বা ইংলিছ ছং যিমানখিনি গুৰুত্ব সহকাৰ লয়, সেই তুলনাত কিন্তু অসমীয়া সংগীত খুব কম চৰ্চা কৰা দেখিবলৈ পোৱা যায়। তো ইয়াৰ কাৰণ তুমি কি বুলি ভাবা? বৰ্তমান আমাৰ শিল্পীসকলেও নেশ্যনেল পৰ্যায়তো তেওঁলোকে নিজৰ কাম কৰি আছে, বা সেইটো পৰ্যায়তো তেওঁলোকে নিজৰ এটা চিনাকি নাম গঢ়িবলৈ সক্ষম হৈছে তেওঁলোকে। আৰু গতিকে এতিয়া বৰ্তমান যিখিনি আমাৰ অসমৰ এই কলা সংস্কৃতিৰ ক্ষেত্ৰত যিমানখিনি আগবাঢ়ি গৈছে সেইখিনি যথেষ্ট। আৰু তাৰ উপৰিও যদি আমাৰ পশ্চিমীয়া কিছু যদি অনুকৰণ কৰিব পাৰে, গতিকে সেইখিনিও যদি কিছু সংযোগ কৰিব পাৰে নতুনকৈ, তেনেহ'লে হয়তো আমাৰ নৱপ্ৰজন্মখিনি আৰু বেছি আকৰ্ষিত হৈ পৰিব বুলি মই ভাবোঁ। তাতে আমাৰ জুবিন দা, পাপন দা, তেওঁলোকে আপোনাৰ নেশ্যনেল পৰ্যায়তো বিভিন্ন কাম কৰিছে, আৰু তাৰ বাবে তেওঁলোকৰ কথাটো ক'বই নালাগে, তেওঁলোকে সকলোৰে চিনাকি। গতিকে তেওঁলোকক দেখিয়ে কোনোবাই অনুপ্ৰেৰণা পাব আগুৱাই যাবলৈ, বিভিন্ন পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিবলৈ তেওঁলোকেও আগ্ৰহ পাব। গতিকে এই ক্ষেত্ৰত আৰু যদি সংযোগ কৰিব বিচাৰে নতুনকৈ, তেনেহ'লে হয়তো নৱপ্ৰজন্মৰ কাৰণে আগবাঢ়ি যাবলৈ এটা নতুন দিশ ওলাব বুলি মই ভাবোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ পৰা আৰু অলপ সময় বিচাৰিম আৰু এটা দুটা বিষয় আমি জানিব বিচাৰিম। বিশেষকৈ দেখিবলৈ পোৱা যায় যে অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকলে সংগীত চৰ্চা কৰিব বিচাৰে, বিশেষকৈ যুৱক যুৱতীসকলে এই বিষয়বস্তুৰ লগত দিনক দিনে খুব বেছিকৈ সংযুক্ত হৈ পৰিছে। যেতিয়াৰ পৰা বিজ্ঞান প্ৰযুক্তিৰ উন্নয়ন সাধন হোৱা দেখিবলৈ পোৱা গৈছে, যেতিয়াৰ পৰা বিভিন্নজনে ফেচবুকৰ জৰিয়তে, ইউটিউবৰ জৰিয়তে বিভিন্ন পেজ বা চেনেল খুলি তেওঁলোকে সংগীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আত্মবিশ্বাসৰ অভাৱ দেখিবলৈ পোৱা যায় তেওঁলোকৰ মনত। তেওঁলোকে অলপ হতাশা আৰু নিৰাশাৰ মাজতো সময়বোৰ পাৰ কৰিবলগীয়া হয়। তেওঁলোকে কিমানখিনি সফল হ'ব পাৰিব, কিমানখিনি সফল হ'ব নোৱাৰিব, এই ধৰণৰ চিন্তাধাৰাও তেওঁলোকৰ মনত ক্ৰিয়া কৰি থাকে। গতিকে সেইসকল যুৱক যুৱতীক তুমি আজিৰ এই মজিয়াৰ পৰা কি ধৰণৰ বাৰ্তা দিব বিচাৰিবা? এতিয়া আমাৰ আটাইতকৈ ডাঙৰ প্লেটফৰ্মটো হৈছে আমাৰ সামাজিক মাধ্যম, আমাৰ ফেচবুক, ইউটিউব। ইয়াতে বহুতো প্ৰতিভাৰ জন্ম হৈছে আচলতে। গতিকে মই নৱপ্ৰজন্মৰ যিসকল আছে সকলোকে মই এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যাতে কেতিয়াও পিছ পৰি নাথাকে, যিহেতু আমাৰ এইখিনি সুবিধা বৰ্তমান আছে। আৰু গতিকে সকলোৱে নিজৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিব লাগে, নিজকে সদায় সমাজৰ আগত দাঙি ধৰিবলৈ, সদায় নিজৰ প্ৰতিভাটো আগুৱাই নিবলৈ সকলোৱে সদায় চেষ্টা কৰিব লাগে। আৰু আমাৰ ফেচবুক বা আজি আমি বহুত শিল্পীক দেখিছোঁ যিয়ে ফেচবুক, ইউটিউবৰ দ্বাৰা এতিয়া অসমৰ জনপ্ৰিয় হৈ পৰিছে। গতিকে তেওঁলোককো অনুসৰণ কৰি পেলাই সকলোৱে আগবাঢ়ি যাওক, নিজৰ প্ৰতিভা আনৰ আগত প্ৰতিফলিত কৰাত তেওঁলোক সক্ষম হওক। আৰু সদায় সামাজিক মাধ্যম যিহেতু আমাৰ লগত আছেই, সদায় সক্ৰিয় হৈ আছে, গতিকে সকলোৱে এইটো ক্ষেত্ৰত নিজৰ প্ৰতিভা ক্ষেত্ৰত কোনেও যাতে পিছ পৰি নৰয়, নিজৰ প্ৰতিভা থাকিলে সকলোৱে সদায় আগবাঢ়ি আহিব লাগে, আৰু মই সকলোৰে পৰা সেইটোৱে আশা কৰোঁ। আজি তুমি আমাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে তোমাক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি, যিসকলে সংগীত চৰ্চা কৰিব বিচাৰে, যিসকলে সমাজ সংস্কৃতি আৰু শিল্পকলাৰ সৈতে সংযুক্ত হ'ব বিচাৰে, তেওঁলোকক আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকেও অসম আৰু অসমীয়াৰ বাবে কাম কৰিব পাৰে। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেকজন যুৱক যুৱতীয়ে শিল্পী সংস্কৃতিৰ সৈতে, শিল্প আৰু সংস্কৃতিৰ সৈতে সংযুক্ত হৈ পৰাটো সময়ৰ আহ্বান।
গতিকে সাগৰিকা ভৰালীক আজি আমাৰ ষ্টুডিঅ'ত পাই অত্যন্ত আমি আনন্দিত হৈছোঁ আৰু তাইক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাগৰিকা, তোমাক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। তুমি ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ সংগীতৰ জৰিয়তে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা সেই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ তোমাক। মোৰ ফালৰ পৰাও তোমালৈ আৰু ৰেড জোনৰ সমূহ দৰ্শক বা ৰেড জোনৰ লগত জড়িত সকলোলৈকে বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।